প্ৰথমতে জুবিন দাক চাই লওক আৰু এইটো মোৰ প্ৰথম ব্লগ হয় ইউটিউবৰ। আৰু আজি আমি আহিলোঁ নগাঁৱতে নতুনকৈ অ'পেনিং কৰা এইখন হীৰেণ ভট্টাচাৰ্যদেৱৰ সেতু। আৰু ইয়াৰ লগতে আছে এখন জুবিন উদ্যান, মানে জুবিন গাৰ্গৰ নামত এখন ধুনীয়া পাৰ্ক বনাইছে। তো আহক অলপ চাওঁ কেনেকুৱা হয়। প্ৰথমতে আপোনালোকক উৰণীয়া সেতুখন দেখাই লৈছোঁ। এতিয়া আহি পালোঁ জুবিন দাৰ ওচৰত। এই জুবিন দা ৰৈ আছে এইপিনে। তাৰপিছত ইয়াতে বহুতখিনি বস্তু আছে, সৰু ল'ৰা ছোৱালীয়ে ধুনীয়াকৈ খেলিব পৰাও গোটেই সুবিধাখিনি আছে। আৰু চাওকচোন কিমান ধুনীয়াকৈ জুবিন দাৰ হাতত গীটাৰখন লৈ ৰৈ আছে, এনেকুৱা লাগিছে যে তেওঁ গান গাব। ইয়াৰ মানুহ একদম ফটো উঠাত ব্যস্ত। মানে গৰম দিনত ইয়াত বহুত বেছি ভাল লাগিব, মানে বহুত ধুনীয়া বতাহ হৈ থাকে। ওচৰতে সেই কলংখন আছে, কলংখনৰ ওচৰৰ পৰা একদম ধুনীয়া নেচাৰ পৰিৱেশ মানে। আৰু যিহেতু জুবিন দাই নেচাৰ বহুত ভাল পাইছিলে, সেইটো কাৰণে এই পাৰ্কখনো যে ইয়াত দিছে বহুত বেছি ভাল লাগিছে। এদিন কেতিয়াবা ফটো কৈছা খাবাও শান্তি দিয়া নাই। ইমানকেইটা ফটো মাৰিলোঁ, এটাও ভাল নহ'ল, থপৰা বেয়া। এখন হীৰেণ ভট্টাচাৰ্যদেৱৰ সেতুখন আছে, তাত যে ইমানেই বেছি মানুহ, চাৰিওপিনে চেলফি ভিডিঅ' একদম মানে ভালেই লাগিছে আৰু বহুত ধুনীয়া ডেক'ৰেশ্যন কৰি